একে যোৱা নিৰ্বাচনত নিৰ্বাচিত হোৱা সদস্যসকলৰ ভিতৰত যি এটা নতুন চৰকাৰ গঠন হ'ল আৰু এই চৰকাৰত ভৈৰৱকুণ্ড সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা মোক গোটেই চৰকাৰৰ ডেপুটি চিফ হিচাপে যি দায়িত্ব দিলে সেই দায়িত্ব ওদালগুৰিবাসী ৰাইজৰ কাৰণে এটা সুখবৰ হ'ব আৰু মই আজি এই দায়িত্ব পাই সুখী হওঁ নে দুখী হওঁ এই বিষয়ে একো নকওঁ, কিন্তু চৰকাৰে মোক এটা দায়িত্ব দিছে আৰু সেই দায়িত্ব ঠিকমতে পালন কৰাটো আন্তৰিকতাৰে পালন কৰি জনসাধাৰণৰ উন্নয়নৰ কাম কৰাৰ যি দায়িত্ব পালোঁ সেইখিনি সকলো মই পৰিচালনা কৰিম, সেইটোৱে মই এই সিদ্ধান্ত লৈছোঁ। যিহেতু আজি বিগত 17 বছৰে BPFৰ নেতৃত্বত যি চৰকাৰ চলি আছিল তেওঁলোকে জনসাধাৰণৰ সমস্যা সমাধান কৰিব পৰা নাছিল, তেওঁলোকে জনসাধাৰণৰ যিখিনি অভাৱ পূৰণ কৰিব পৰা নাই আৰু সেইকাৰণে জনসাধাৰণ তেওঁলোকৰ প্ৰতি এটা বিতুষ্ট হৈছিল আৰু এটা নতুন চৰকাৰ এটা পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে কাম কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে UPPLক তেওঁলোকে সমৰ্থন কৰিছে ৰাইজে। আৰু যি ৰাইজে যি আশা কৰি আমাক দায়িত্ব দিছে সেই দায়িত্ব আমি সুকলমে পৰিচালনা কৰিম। যিহেতু BTR অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰি আছে আৰু সকলো জনগোষ্ঠীৰ মাজত এটা অসন্তুষ্টি ভাৱ আছিল, কিন্তু এই নিৰ্বাচিত চৰকাৰে নতুন চৰকাৰে আমি জনসাধাৰণক সন্তুষ্ট কৰিবৰ কাৰণে যিমান পাৰোঁ আমি কাম কৰিম। 17 বছৰে বৈষম্য কৰা বুলি কৈছে যে 4খন জিলাত সমানে গোটেই কামবিলাক হোৱা নাছিল, আপুনি কি ক'ব এই সন্দৰ্ভত? 4খন জিলা পৰিভ্ৰমণ কৰিলে আপোনালোকে নিশ্চয় দেখিব যে কোকৰাঝাৰত যথেষ্ট উন্নতি হৈছে, ৰাস্তা পদূলিৰ কথাই কওক, অন্যান্য সমস্যাৰ কথাই কওক, চিৰাঙত তাতকৈ কিছু কম উন্নয়নৰ কাম আগবাঢ়িছে, কিন্তু বাক্সা আৰু ওদালগুৰি সম্পূৰ্ণৰূপে অৱহেলিত হৈ আছিল আৰু ইয়াৰ ৰাইজ সেইকাৰণে যোৱা 17টা বছৰ সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। আমি বিচাৰোঁ যে অঞ্চল ভেদে জাতি ভেদে কাম কৰাটো চৰকাৰৰ দায়িত্ব নহয়, চৰকাৰৰ দায়িত্ব হ'ল সকলো অঞ্চলকে BTR অঞ্চলৰ চুকে কোণে যিমান আছে সকলো সময়তে সম ব্যৱস্থা কৰা আৰু সকলো জনগোষ্ঠীকে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নকৰাকৈ তেওঁলোকৰ সকলো সুবিধা প্ৰদান কৰাটো হ'ল চৰকাৰৰ দায়িত্ব। আৰু আমি UPPLে চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত আমি জনসাধাৰণৰ যিসকলো সমস্যা সকলো জনগোষ্ঠীৰ সম অধিকাৰ সমমৰ্যাদা আৰু সম সুবিধা দি আগুৱাই যাবৰ কাৰণে কাম কৰিম। না হাগ্ৰামা মহিলাৰীয়ে দুনিয়াত নথকা ব্যৱস্থা বিচাৰিলে ক'ত হ'ব? আজি ভাৰতৰ সংবিধান ভাৰতৰ পাৰ্লিয়ামেণ্টতে হওক অসমৰ সদনতে হওক ক'তো বেলট পেপাৰ তেনেকৈ মেজৰিটি শ্ব' অফ ষ্ট্ৰেংথ দেখুৱাবৰ কাৰণে কোনো বেলট পেপাৰ ব্যৱহাৰ কৰা নাই। ইয়াত মৌখিক ভোট হয় বা অ'পেন ভোট হয় আৰু আজি সেইমতে আমি অ'পেন ভোট লৈছোঁ আৰু অ'পেন ভোটত তেওঁলোক হাৰিছে আৰু সেইটোৱে বৰ্তমান প্ৰচলিত নিয়ম ভাৰতত, আৰু ভাৰতৰ বাহিৰৰ নিয়ম বিচাৰিলে তেওঁলোক ক'ত পাব? আৰু সেইটো তেনেকৈ কৰিব গ'লে সেইটো অন্ততঃ ভাৰতৰ সংবিধান বিৰোধী হ'ব। আমি সংবিধানৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াতে আজি কি কয় এইটো মেজৰিটি শ্ব' দেখুৱাইছোঁ, মেজৰিটি শ্ব' কৰিছোঁ আৰু হাগ্ৰামা মহিলাৰ তেওঁলোক সংখ্যা লঘিষ্ঠ সেইকাৰণে তেওঁলোক হাৰিছে আৰু কথা তেওঁলোকে মানি নলয় তেওঁৰ কথা, সেইটো তেওঁৰ ব্যক্তিগত কথা, কিন্তু তেওঁ নামানা মানে গণতন্ত্ৰৰ যি গুৰি যি সংবিধান তাক অমান্য কৰা। আমি সংবিধানক সন্মান জনাইছোঁ, ডেম'ক্ৰেচিক সন্মান জনাইছোঁ আৰু সেইমতে আজি আমি আমাৰ সদনৰ মজিয়াত আমাৰ সংখ্যাগৰিষ্ঠ প্ৰদৰ্শন কৰিছোঁ। তেওঁতো অভদ্ৰ মানুহ, অভদ্ৰ আচৰণ কৰিব, এইটো সভ্য সমাজৰ আচৰণ হ'ব নালাগে। আৰু মুনমুন ব্ৰহ্মই তেওঁৰ আচল চৰিত্ৰ দেখুৱাইছে যেন অসভ্য মানুহ এই কথাটোকে প্ৰকাশ কৰিছে। হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কথাই কওক বা BJPৰ নেতৃত্বৰ কথাই কওক, তেওঁলোকে বিচাৰিছে অন্ততঃ এটা যৌথ চৰকাৰ ভালকৈ পৰিচালনা কৰিব পৰা তেওঁলোকে এটা সবল চৰকাৰ হওক সেইটোকে বিচাৰিছে আৰু তেওঁলোকে সেইকাৰণে সবল চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যিখিনি দায়িত্ব তেওঁলোকৰ নেতা হিচাপে অসমৰ নেতা হিচাপে অসমৰ মন্ত্ৰী হিচাপে তেখেতসকলে সেইখিনি দায়িত্ব পালন কৰিছে, তাতকৈ অধিক একো কৰা নাই। আমি বৰ্তমান যি যৌথ চৰকাৰ পাইছোঁ BJP গণ সুৰক্ষা পৰিষদ আৰু UPPL আৰু এই তিনিটা ৰাজনৈতিক দলে যি এটা যৌথ চৰকাৰ, যি চৰকাৰ অন্ততঃ ৰাইজৰ প্ৰতিশ্ৰুতি দি আগবাঢ়ি আহিছে আৰু প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে ফলৱৰ্তী ৰূপায়ণ কৰি